নমস্কাৰ, মই পম্পী দিহিঙীয়া সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই এতিয়া গা পা ধুই ওলাই আছোঁ, মানে ভিডিঅ' বনাব কাৰণে ওলাইছোঁ। চাওকচোন মোৰ চুলিখিনি ইমান দীঘল হ'ল। এয়া চাওক কঁকাল পালেগৈ। মানে গা ধুই এতিয়া ওলাইছোঁ আৰু ভিডিঅ' বনাবৰ কাৰণে। মানে যিহেতু ইমান গৰম হৈছে এইকেইদিন, মানে এতিয়া মানে অকণমান ৰ'দটো মানে ধেমেলীয়া কৰিছে বাৰু, সেইকাৰণে মই এয়া ভিডিঅ' বনাবৰ কাৰণে ওলাইছোঁ। তো পূৰা গৰম উঠি আছে বাৰু, এতিয়া গৰমটো গ'লেও মই ভালকৈ দেখাই আছে মোৰ চুলিখিনি ইমান দীঘল হ'ল। এয়া চাওকচোন চুলিখিনি ইমান দীঘল হ'ল মোৰ। এয়া চাওক ইয়াৰ পালেগৈ। ব্লাউজটো আৰু মেখেলাখন মানে কিনা হয় আৰু চাদৰখন বোৱা হয়। চাওকচোন কেনেকুৱা লাগিছে জনাব দেই। চুলিখিনি পূৰা তিতি আছে, সেইকাৰণে এনেকৈ মেলি থৈছোঁ বাৰু। তো চাই থাকোঁ আমি আৰু কি কৰোঁ। গাইজ মই এয়া ধুনীয়াকৈ ওলাই আহিছোঁ। এয়া চাওক চুলিখিনি মানে বান্ধি ল'লোঁ, মানে পূৰা গৰম হৈছে আৰু যিহেতু। এতিয়া চাওকচোন ৰ'দ ওলালেই এইফালে। ভাবিছিলোঁ বতৰ অকণমান ধেমেলীয়া কৰিছে, কিন্তু ৰ'দ ওলালেই। উপায় নাই গাইজ, এনেকৈ গৰমতে ৰিল বনাবলৈ ওলাই গৈছোঁ দেই। সেইকাৰণে আপোনালোকে অলপ ছাপোৰ্ট কৰিব, যিহেতু ইমান গৰমত মই ৰিল বনাইছোঁ। এতিয়া মাৰ দোকানত আছে, মানে মাক ফোনটো ধৰিব ক'ম, মানে কেমেৰামেন নাই মোৰ যিহেতু। তো চাই থাকক আমি কি কৰোঁ। গৰমত ভিডিঅ' বনাই ঘৰলৈ গৈছোঁ দেই গাইজ। এয়া লৈছোঁ পেপচি। দুটকীয়া পেপচি দোকানৰ পৰা আনিলোঁ, পইচা দি আনিছোঁ দেই মই। আৰু এতিয়া গোটেই মানে পূৰা ক'লা কৰি আনিছোঁ ওপৰফালে, বহুত ক'লা কৰি আনিছে। সেইকাৰণে মই ঘৰলৈ গৈছোঁ, যিহেতু বহুত গৰম। 3টাই বজালৈ ভিডিঅ' আজি আকৌ বহুত গৰম। চুলি বান্ধি গ'লোগৈ গৰম। চুলিখিনি ধুইছিলোঁ বাৰু, কিন্তু শুকোৱা নাছিলে, কিন্তু সেনেকৈ বান্ধি দিলোঁ মই। ইমান গৰম দিনত ক'লা হৈ গৈছোঁ, এনেই ক'লা আৰু ক'লা হৈ গৈছোঁ দেই। এইফালে মানে একদম মানে পূৰা নীলা হৈ আছে, আৰু এইফালে চাওক গোটেই ক'লা 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 হৈ গ'ল। বাদল বৰষা পানী হৈ গৈছে একদম। চাওকচোন গোটেই ক'লা কৰি আনিছে, বৰষুণ দিব এতিয়া। আৰু এইফালে চাওক নীলা, এইফালে বৰষুণ দিয়া নাই বাৰু, কিন্তু এইফালে এতিয়া আমাৰ ফালে বৰষুণ আহিব এতিয়া। চাওক বহুত ক'লা কৰি আনিছে। তো এতিয়া মই কাপোৰ চেঞ্জ কৰি ফোনটো চাৰ্জ দিওঁ দেই, যিহেতু বৰষুণ আহিলে আমাৰ ইয়াত কাৰেণ্টটো গুচি যায়। তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। গাইজ কাপোৰ নোখোলাকৈ মই এতিয়া খাই লওঁ পেপচি, মানে বহুত গৰম হৈছে, যিহেতু বৰফ হৈ আছে এইকেইটা। ইমানেই গৰম হৈছে মানে এইকেইটা দোকানৰ পৰা আহোঁতে মানে অকণমান পানী হৈ গ'ল। বহুত গৰম, ঘামি পূৰা শেষ হৈ গৈছোঁ। বৰষুণ দিব এতিয়া আমাৰ ইয়াতে। আমিহে মানে এতিয়া কৰি পিন্ধি থাকোঁ বা স্পৰ্ট পিন্ধি থাকোঁ, কিন্তু মাহঁতে যে এনেকৈ থাকে। আমাৰতো গৰম উঠিলে নহ'ব ন, দিয়া হ'লে মানেতো মেখেলা চাদৰ পিন্ধি থাকিব লাগিব। আৰু মাহঁতে এতিয়া এনেকৈ থাকে। পূৰা ঘামি গৈছোঁ দেই। আমি এতিয়া যাম, মানে আমি মেইন ৰোডৰ ওচৰলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকোঁ শেষলৈকে। আমি এনেকৈ যাম, আকৌ এনেকৈ সোমাম, আকৌ এনেকৈ যাম, আকৌ এনেকৈ যাম। তাৰপিছত পাম আমাৰ মেইন ৰোড। আৰু এইফালে চাওকচোন আমাৰ গাঁওখন ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। আপোনালোকেতো জানেই সেউজীয়া মোৰ বৰ প্ৰিয় নহয় জানো। তো মই এয়া বনাই আনিছোঁ মেগী, এয়া মাৰ কাৰণে, এয়া মোৰ কাৰণে। ভাইটি আৰু দেউতাই ভাত খালে বাৰু, আমি মানে ভাত খোৱা নাই, মানে ভাত খাবলৈ মন যোৱা নাই বাৰু দুপৰীয়া। এতিয়া আমি মানে এফালৰ পৰা আহিছোঁহে, তো সেইকাৰণে মানে মেগী মই বনাইছোঁ দেই। আপোনালোকে বাৰু দুপৰীয়া ভাত খায়নে, মেগী খায়নে, বেলেগ কিবা খায় বা ৰুটি খায় জনাবচোন দেই। এইয়া খাবলৈ লৈছোঁ এতিয়া মেগী। এইফালে মা আহি গ'ল, মা এতিয়া খাই আছে মেগী। আমি খাই লওঁ একেলগে, আপোনালোকেও খাই লওক কিবা এটা।
3 hours later. আমি এতিয়া গৈ আছোঁ বৰ্তাৰ ঘৰলৈ। এইফালে গৈছে পেহী, এইফালে খুৰী আৰু এইফালে ভণ্টি গৈ আছে আগতে। আজি মানে মাজু বৰ্তাহঁতৰ মানে সৰু দাদাটোৰ আজি ভাত খোৱা নিয়ম কৰিছে ন, মানে প্ৰথমবাৰ ভাত খুৱাইছে। তাতে গৈ আছোঁ আমি সকলোৱে। তো ভিডিঅ' চাই থাকক। এইফালে সকলোৱে বহি আছে, চাওকচোন। এয়া চাওকচোন মাজু বৰ্তাহঁতৰ সৰু দাদাটো, মানে আমাৰ যিহেতু সমত ডাঙৰ সেইবাবে দাদা ক'ব লাগে, তো সৰু দাদা বুলিয়ে কৈছোঁ দেই। আৰু এইফালে আমাৰ সৰু দাদাটোৰ নিয়ম কৰিছে চাওকচোন। আৰু আমি ইয়াতে ৰৈ ৰৈ চাই আছোঁ। এইফালে বা, এইফালে পেহী, ভণ্টি, মোৰ লগৰ আছে বাৰু। আৰু এইফালে মোকতো সকলোৱে চিনি পাই চাগে নহয় জানো। আমাৰ ভাত আহি গ'ল, সকলোৱে আমি চবে খাইছোঁ লগতে দেই। এইফালে আছে, এইফালে মই আছোঁ দেই। এতিয়া আমি ভাত খাই লওঁ দেই সকলোৱে। আমি আগতীয়াকৈ ভাত খাই সকলোকে ভাত দিয়াত সহায় কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।